গাইস আমি আহিছিলো গজাপাৰা এই যে আমাৰ বাইদেউ যে দেখিছে আপোনালোকে গাঁৱৰ মদাহি গাঁৱৰ মদাহি টিউচনত গৈছিলো যে দুধনৈত তো বাইহঁতৰ ঘৰত আজি আহিছো এয়া বহুতে লগ পাইছো ইমান ভাল লাগে চাওকচোন আৰু আমি এই পথাৰখন চাওকচোন ইমান ধুনীয়া আৰু এতিয়া আমি এতিয়া ডেন্স কৰিম ইয়াতে আৰু ইফালে পিকনিক খাই আছে চাওকচোন পিকনিক খাই আছে বছৰৰ নামত বছৰত হেপী নিউ ইয়াৰ সকলোকে লাহে লাহে গজাপাৰা গোটেই মানুহ আছে তাৰপিছত সোমাই যাবি দাদাহঁতে আছে লাহে এইটো আছে এনজয় এনজয় বাছ লাহে লাহে হেপী নিউ ইয়াৰ আৰু এইবিলাকক বাচ্চাবিলাকক দেখক ইয়াতে খাই আছে মইনাহঁতে ধুনীয়াকৈ খাই আছে দেখোন এইটো আপোনাৰ মানে আমি এটা একচুৱেলি আমি এটা আছিলোঁ আপোনাৰ গজাপাৰা আমি এটা ফ্ৰেণ্ডৰ আহিছিলোঁ এটা সৰু পাৰ্টি আছিলে আৰু ইহঁতৰ গাঁৱৰ লগ লাগি কিনে আমি ধৰি লওক এটা পালোঁ যে ইহঁতে সকলোৱে মিলি জুলি ধুনীয়াকৈ নাচি আছে দেখা পাই আছে ধুনীয়াকৈ নাচি লৈ আছে ইহঁতে সকলোৱে মানে বহুত মাজত সকলোৱে খাই আছে মানে ধুনীয়াকৈ খাই আছে আমাৰ গাঁৱৰ পৰিৱেশ এটাও থাকি গাঁৱৰ পৰিৱেশ মানে এটাও থাকি ইহঁতে সকলোৱে ধুনীয়াকৈ এনজয় কৰি আছে যিহেতু আমি একচুৱেলি খাব আহিছোঁ মোৰ ৱাইফৰ সেইটো নাচি আছে ৱাইফৰ একচুৱেলি বান্ধৱী আছিলে আমি আহিছোঁ গোটেইকেইটা খাবলৈ ধুনীয়াকৈ আৰু তাৰ নেক্সট কথা হ'ল এইটো আপোনাৰ এইটো গজাপাৰা বুলি কয় গজাপাৰা আহিলোঁ খাব ধুনীয়াকৈ আহিলোঁ আৰু ভাল লাগছে যিহেতু আমি ইয়াত দেখা পাই তাৰ লগতো আমি এনজয় কৰিছোঁ ধুনীয়াকৈ আৰু গোটেইকেইটা দেখা পাই আছে আপোনালোকে এনজয় বহুত ধুনীয়াকৈ কৰিছে ব্লগ আৰু এটা সংগীতা ব্লগ গতিকে এটা কথা কি আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' দিবলৈ আপোনালোক ট্ৰাই কৰিম আৰু মেইন কথা ধুনীয়া লাগছে ফটোগ্ৰাফ A to Z 1 to 100 ধুনীয়া লাগছে এটা বহুত এনজয় কৰি আছে আমাৰ গাঁৱৰ পৰিৱেশ দেখক গাঁৱৰ পৰিৱেশ guys এটা my guys man নাচি আছে এতিয়া ভাল লাগছে বহুত এটা ভাই আছে তাৰ মাজত আমি আহিলোঁ একো বেয়া নাপাওক বুলি আমি ভিডিঅ'টো কৰিছোঁ বেয়া নাপাওঁ বুলি সকলোৱে আকলি ধৰিব আৰু নেক্সট দেই ভিডিঅ'টো তাৰো সৰু কিছু নেকি এই যে য'ত গান বাজাই আছিল মনত আছে গান বাজাই আছিল কালি যাই যাই আমাক ড্ৰপ
মায়ে ফোন কৰি আছে বুলি ক'লি তাহলে ঠিক আছে তুই এটা কামত থইয়া না বেটারে চাষ নাই তোর মই আর ভাবছি কি জানা ফোন নম্বর আছে তাহাটা ওলাইছে তুই কই আছে না বারে বারে তো ভাটা খা তা তো ওলাইছে নাকি বাপন 100 টাকা 200 টাকা দিবি তো থই যা তার থো যা ওলা কানে ভাই যা তো থম যা তো আবে তো কই আছে যে আহিবে লাগছো মই তো আহি কেনে কৈছো আই বুলি কৈছো না তো মই আমি ওলাছো পাবন জাননি তোমাকে দেরি নতুন ভাবিস কথা ভুলে কাঁদতে জাননি তোমাকে দেরি নতুন ভাবিস পূর্ণিমা জুন জাননি তোমার হ্যালো তুই যাই থয়ে সামনে যাই হব না শুন না তুই রাতত থৈ যা আবে তুই পইচা কি মোৰ কথা শুন না হেল্ল' আপন হেল্ল' তোর গাড়ি উপরে আছে না হেল্ল' তোর গাড়ি দেখা শুন না তুই রাতত থৈ যা পইচা দিলে আপনার মই দি আছো হ'ব না নাই no দাদা আপনার ওয়াইফ वाइफ मैं इसका बहन हूँ बहन हाँ ये अपना दादा दादा ये मेरा सुहाग बनी ना अपना दादा itu बनी itu বাইদেউ মানে আপনার ওয়াইফ itu एक्चुअली दादा भाई जी ये उसका बहन है इसका बहन
দেখছে না দাদা দাদা মাল খাই আছে, দাদা মাল খাই আছে, দাদা মাল খাই আছে, দাদা দাদা মাল খাই আছে। एक लेकिन क्या बात है, एक्चुअली हम लोग जो क्या गोदावरा एक्चुअली गोदावरा हम लोग यहाँ घूमने के लिए आए, ठीक है, कोई बात नहीं। हम लोग का जो ये लोग को बस्ती में जो आप लोग बीच में जो खेत का बीच में ये लोग एंजॉय कर रहा है, ठीक है। तो फोटोग्राफी हम लोग नहीं ले आए। एक्चुअली इन लोग बीच में मजा कर रहे हैं क्योंकि नया साल है, सब लोग को एंजॉय करना चाहिए, ऐसा पर नहीं है। अच्छा मजाक बहुत मतलब ऐसा है क्या? मन तो मनी हमें मन तो मनी सुंदर सुंदर गान बोलते जानी मन तो मनी लगे मन तो अच्छा अच्छा सही। हाँ हाँ सब्सक्राइब और चैनल को लाइक कीजिए। तो हम लोग बहुत मेहनत कर रहे हैं, वो उसका मुझसे क्या है, हम लोग जो मेरा बीवी है देख रहा है, ये मेरा बीवी है, नाच रहा है पूरा नाच रहा है, देखा है आप लोग, ऐसा बात नहीं। तो आप लोग प्लीज़ एंजॉय हैप्पी 31 डेज। आप लोग को प्लीज़ लाइक शेयर वीडियो को कीजिए। छोटा बच्चा लोग खाना खा रहे हैं इधर में, देखा रहा है आपको, देखा रहा है। मनु की खाली हैं हैं आरु मासजो हैं, ये बच्चा भी खाए हैं अच्छा से। हाँ नंग क्या खाए और मछली मीट क्या खाए हैं? ये बोल नहीं सकता है, बोलता है लेकिन शर्म करता है अरे लोग देख रहे हैं प्लीज, हम लोग खाना बहुत इंजॉय हैप्पी न्यू भाई, बहुत मज़ा, अलग तरह से मज़ा आता है क्योंकि ये एक मतलब आपका ऐसा होता है खेत का बीच में, देख सकते हैं आप लोग 5 बजने वाले का टाइम है, लेकिन अंधेरा हो गया सब में। लेकिन एक बाद ये लोग बहुत अच्छा से लेकिन पिकनिक किया और खाना खाया, लेकिन मज़ा है, मज़ा बहुत अच्छे से मज़ा किया है, खाना खाया, इन लोग पूरा खाना खाया है। बीच में देख रहे हैं आप लोग जो बीवी मेरा नाच रहा है, अच्छा है, लेकिन वो जो गया अभी देखो अच्छा है।